মোৰ লগত এতিয়া আছে জয়ন্ত কাকতি দাদা আমাৰ সকলোৰে পৰিচিত আমি দেখি পাই থাকোঁ নিউজ টক শ্ব'বিলাকত বা জুবিনদাৰ লগত বেছিভাগ দেখা পাই থাকোঁ আমাৰ পথাৰ আমাৰ বজাৰ বৃন্দাবন মাৰ্টত জয়ন্ত দাদাও খুব সুন্দৰভাৱে সহযোগ কৰিছে গোটেই টিমটোৰ লগত আপুনি পূৰা একদম এক্টিভলি লাগি আছে এই গোটেইখিনি কামখিনিৰ লগত প্ৰজেক্টটোৰ লগত চ' অকণমান জানিব বিচাৰিম কেনেকৈ ক'ৰ পৰা আনিছে বস্তু ক'ৰ পৰা আনিছে দৰ্শক মানে আমাৰ যিখিনি আমাৰ পাব্লিক আছে ইয়াত কিয় আহিব লাগে ইয়াত কি পাব বিশাল বিগ বাজাৰ মাৰ্কত আমি কিয় তাত গ'ল তাতকৈ ইয়াত কি বেটাৰ পাব একচুৱেলি প্ৰথম কথাটো হ'ল আমি লোকেল ভোকেল যিটো বস্তু আমি সেই বস্তুটো চেষ্টা কৰিছোঁ এতিয়া আমি আইজোং চাউলবিলাক ধৰা বৰপেটাৰ পৰা আনিছোঁ বৰপেটা জহা কোনকুনি জহা আমাৰ অসমৰ আমাৰ জিলীয়া গুড়বিলাক আমি আনিছোঁ কালেক্ট কৰিছোঁ মিঠাতেলটো আমি 3 দিনত 500 লিটাৰ বিক্ৰী দিছোঁ 3 দিনত 500 লিটাৰ তেল ক'ৰ পৰা আনিছিলে সেইটো আমি আনিছিলোঁ বৰপেটাৰ এটা জেগাৰ পৰা আৰু গুৰাছৰ পৰা আহিব সেই বস্তুবিলাক মানুহে ভাল পাইছে দামটো আমাৰ 140 টকা সেই তেলটো অসমৰ তেল পতঞ্জলি বিক্ৰী কৰি 155 টকা কিমান টকাত ক'লে 155 আমি দিছোঁ 140 দিছে চ' চেম তেল তাতকৈ ভাল কোৱালিটি আমাৰ চ' তেনেকুৱা বস্তুবিলাক এতিয়া আমাৰ যিটো ভেজিটেবলছ আমি ভেজিটেবলছটো মানে বহুত সস্তাত দিছোঁ আলু পিঁয়াজ অলমষ্ট ৰেটটো একেই থাকিব পাৰে কাৰণ সেইটো বস্তু দিগদাৰ ফ্লাকচুৱেট হৈ থাকে পিঁয়াজটো সদায় কিন্তু বাকী চব্জিখিনি চব একেই থাকিব মানে দাম বহুত কম বাকী চব্জিখিনি চ' সেয়া এতিয়া আমাৰ হাঁহ মাংস আছে মাটন 650 দিছোঁ আমি সেইটো হয়তো বজাৰ 700 টকা বা 750 টকা হ'ব পাৰে বিহুৰ 750 টকা যাব বিহুলৈকে যাব আমাৰ বিহু বুলি কথা আমাৰ দাম এটাই থাকিব কিন্তু আমি কিনিছোঁ সৰহকৈ কিন্তু এতিয়া বিহু বুলি আজি ধৰা মোক বেপাৰীয়ে কৈছে দাদা ছাগলী দামটো বহুত বাঢ়ি গ'ল কি কৰা যায় মই মিলা কিন্তু আমি মানুহ বঢ়াই দিব নোৱাৰোঁ হয়তো 10 টকা এটা বঢ়াই দিব পাৰে মানুহে যিটো আমাৰ বিশ্বাস কৰি আহিছে সেই বিশ্বাসটো আমি মানুহ ভাঙিব নোৱাৰোঁ এতিয়া হাঁহ দিছোঁ আমি 650 650 টকা ড্ৰেছ হাঁহ সেইটো বজাৰত 700 কৰিলে বিহুতে 800লৈকে যাব গতিকে সেইবিলাক বস্তু আমি বহুত মিলাবলগীয়া হৈছে কিছুমান বস্তু এতিয়া আমাৰ নিজৰ হালধি আছে হালধিটো আমাৰ নিজৰ লোকেল হালধি একদম টংলা পৰা দিছে আমাৰ পবিত্ৰ ভাই সেই আটা আছে গতিকে চাউলটো আমাৰ চাউলটো বাকীটো সোণা শক্তি এইবিলাক ৰিডিচিটিটো থাকিবই এইবিলাক থাকিবই কিন্তু আমাৰ অসমৰ চাউল মেক্সিমাম আছে অসমৰ চাউলে আছে কোমল চাউল আছে আমাৰ লগত থলগিৰিয়ে বহুত কপাৰেট কৰিছে টাইপ আছে সীতা জখলা বস্তু ৰাখিছোঁ আমি অসমৰ দিখৌ বুলি এটা ব্ৰেণ্ড আছে সিহঁতক কোমল চাউল দি আছে অসমীয়া ল'ৰা হৰেণ মোহন তেওঁলোকে যোৰহাটৰ ল'ৰা তেওঁলোকে বিষয়ে আমাক যথেষ্ট হেল্প কৰিছে পিঠা চিঠাবিলাকত বা এতিয়া আমি কালিৰ পৰা নাৰিকলৰ পিঠা তিল পিঠাবিলাক আনিম আমাৰ এগৰাকী লেডি আছে তেখেতৰ নাম মন্দিৰ আই থিংক তেখেতসকলে এটা NGO আছে তেওঁলোকে পিঠা বনায় বাকী মানুহবিলাকে মিলি তেওঁলোকে বনাই আমাক দিছে আমি বিক্ৰী দিছোঁ তাৰ বজাৰ এখন পাইছে আমি বাল্কত বিকিম লাৰ্জত বিকিম সেই আৰু এতিয়া তেনেকুৱা চলি আছে কিন্তু মানুহ আহিলে ভাল আজি বহুত মানুহ আহিছে শনিবাৰ একেদিন আমি 9 তাৰিখ হৈ গ'ল আমাৰ আজি 9 দিন হৈ গ'ল 9 দিন হ'ল যথেষ্ট সহায় পাইছোঁ কিন্তু আমাৰ অকণমান প্ৰব্লেম হৈছে আমাৰ কেছ কাউণ্টাৰ 2টা আছিলে এতিয়া 3টা কৰিব লাগে আজি চবেই কৈছে লাইন হৈছে তাৰমানে কেছ কাউণ্টাৰ 3টা কৰিব লাগে গতিকে আমি চেষ্টা কৰিছোঁ কেনেকুৱা এটা কেছ কাউণ্টাৰ কৰিব পাৰি চব বস্তু আছেই আনি থোৱা আছে খালি এতিয়া আমি ইয়াতে জেগা এটা উলিয়াই কাৰণ আজি বহুত লাইন হৈছে শনিবাৰ বুলি আৰু বিহু বজাৰ আৰু খুব সোনকালে আৰু ক'ত আপোনালোকৰ বৃন্দাবন মাৰ্ট সম্ভাৱনা আছে বৃন্দাবন মাৰ্ট অতি সোনকালে আমাৰ নাৰেংগীত এখন হ'ব নাৰেংগীত জেগাটো ফাইনেলাইজ কৰিছে সেইটো বংকিম দাই গোটেইখিনি জানে বংকিম দাই কৰি আছে আৰু আমাৰ গোটেই প্ৰজেক্টটো ষ্টাৰ্টিং হৈছে বংকিম দাৰ পৰা বংকিম দাই মেধিৰ পৰা বংকিম দাৰ চিন্তা ভাৱনা দি ষ্টাৰ্ট হৈছে আমি লকডাউনৰ সময়ত বংকিম দাই ক'লে বস্তুটো মোৰ ভাল লাগি আৰম্ভ হ'ল তাত জুবিন দা আহিলে জুবিন দাক মৰি থাকিম ছুপাৰ মাৰ্ট কৰোঁ গৰিমাবতো আছেই জুবিন দাৰ লগত একেলগে মিলি গতিকে আমি 4টা প্লেন কৰি আৰু আছে আমাৰ লগত মানুহ পাৰ্টনাৰত কিন্তু মানে মেইন যিটো ভেটি আপোনাৰ 4টা মানে 4টা কথা পাতিব ডিছকাছ কৰি আজি এইটো ৰূপ পালে প্ৰথম আজি চব্জি বজাৰ মানে লকডাউনত চব্জি খুব দাম আছিলে বহুত দাম আছিলে বংকিম দাই ক'লে জয়ন্ত এটা দামটো দূৰৰ কথা আছে চব্জি নাপাইছিলে মানুহে বংকিম দাই ক'লে জয়ন্ত এটা কাম কৰোঁ দিয়া মই কওক দাদা আমি কৰোঁ একেলগে কৰোঁ তেতিয়া আমি কি কৰিলোঁ চব্জি আনি পাই কম দামত দিম ট্ৰাকত দি বিকিম আমাৰ থিয়েটাৰ ট্ৰাকবিলাক আছিলে তাক সেইটো কৰি বজাৰ কৰোঁ বজাৰ গৈ তাত ছুপাৰ মাৰ্কেট হৈ গ'ল চ' এতিয়া ধৰি লওক আপোনালোকে নাৰাংগীত বা ধৰি লওক আৰু বিভিন্ন মালিগাঁও কৰিম এখন বেলতলাত কৰিম চব এনেকুৱা ধৰণৰ টাইপতে কৰিবনে নাই আমাৰ বাকীবিলাক কংক্ৰিট হ'ব এনেকুৱা কৰিব দিগদাৰ
দিগদাৰ মানে কি হয় আপোনাৰ তেনেকুৱা জেগা পাব দিগদাৰ এনেকুৱা ফিল্ড চিল পাব দিগদাৰ ৰূপজ্যোতি সংঘতে ৰুক্মিণী গাঁৱত যিখন ফিল্ড দিছে থেংকছ তেওঁলোকৰ কাৰণে তেওঁলোকে বহুত হেল্প কৰিছে আমাক এইটো বংকিম দাই মই জুবিন দাই আমি ক'লোঁ তেওঁলোকে আমাক সেইখিনি হেল্প কৰিছে সেইটো বহুত থেংকছ এইখন যিটো বৰ্তমান ইয়াত যিখন আছে ৰুক্মিণী গাঁৱৰ যিখন আছে ইয়াতে পাৰ্মানেণ্টলি থাকিবনে এইখন পাৰ্মানেণ্ট থাকিব লাগে কাৰণ তেওঁলোকে বিহু পাতে আৰু পূজা পাতে বাকী তেওঁলোকে ইমান তেনেকুৱা একো হেৰি নহয় বিহু পূজাৰ সময়ত অকণমান দিগদাৰ হ'ব মিলাব লাগিব তেওঁলোকৰ লগত কথা বতৰা পাতিব লাগিব বাকী আৰু এটা মই কথা সুধোঁ যিহেতু ধৰি লওক আপোনাৰ মই দেখিছোঁ ইয়াত মানুহ পাব্লিকে আহিও দেখিব যিমানখিনি নিয়োগ কৰিছে ল'ৰা ছোৱালী চব আমাৰ গোটেইখিনি অসমীয়া চব অসমীয়া ল'ৰা ছোৱালী চব অসমীয়া ল'ৰা ছোৱালী আৰু ভাল ভাল ল'ৰা ছোৱালী অসমীয়া পঢ়া শুনা কৰা ল'ৰা ছোৱালী ক'ৰবাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ক'ৰবাত BA পাছ কৰিছে মই ইণ্টাৰভিউ দিবলৈ সোধোঁ যে ভণ্টি তুমি BA পাছ কৰিছা কিন্তু তোমাৰ BA পাছৰ কিন্তু চাকৰি নহয় এইটো কাৰণ চেলছে আটা ময়দা দেখিবলৈ BA পাছ নহ'লেও হয় মানে সেইটো মানুহে মনত সোমাই দিলেও হয় মেট্ৰিক পাছ কৰিলেও হয় দাদা নাই আমি দাদা কৰিম আমাৰ একো নাই মানে ভাবা অসমতে BA পাছ কৰিলেও চাকৰি নহয় চাকৰি নাই বহুত আছে ল'ৰা ছোৱালী BA পাছ কৰা ল'ৰা ছোৱালী বহুত আছে তেওঁলোকে ধৰা এতিয়া আটা ময়দা বিকি আছে গেলামাল বিকি আছে বুজি পাইছে কৈছোঁ সেইটো কাৰণে BA পাছ মই তেওঁলোকক কৈ দিওঁ যে চেলেৰিটো কম হ'ব চেলছৰ চেলেৰিটো কম হ'ব তোমালোকে ভাবি লোৱা মোৰো বেয়া লাগে BA পাছ কৰি আহিছে কোনোবাই BCom কৰি আহিছে গ্ৰেজুৱেশ্যন কৰি পেলাই এইটো জব নহয় একচুৱেলি এইটো মেট্ৰিক পাছ কৰিলেও হয় বা একো নপঢ়িলেও চলে এইটো জবৰ কাৰণে কিন্তু বিহেভিয়াৰ চিহেভিয়াৰখিনি জানিবৰ কাৰণে স্কুল গ'লেও বহুত কিন্তু আদাৰৱাইজ তোমাৰ একো নাজানিলেও চলে কিন্তু উপায় নাই এতিয়া চাকৰি নাই যদি কোনোবাই এনে ধৰি লওক কিবা উৎপাদন কৰে নিজৰ হেৰি কৰি পেলাই কোনোবা ধৰি লওক গাঁৱৰ গায়ক উৎপাদন কৰিলে কিবা নহয় তেতিয়া ধৰি লওক আপোনালোকৰ লগত যোগাযোগ কৰিব বিচাৰে বহুতে কৰি আছে যোগাযোগ কৰি আছে বহুতে আচাৰ বনাই আছে আচাৰ বনাই মোক ফোন কৰি আছে দাদা আমি কিবা দিব পাৰোঁ নেকি আচাৰ মই কথা পাতিছোঁ চবৰ লগত কাৰণ এতিয়া কি হৈছে আমাৰ জেগাও খুব কম হৈছে চব বস্তু আমি ৰাখিবও নোৱাৰোঁ একেলগে গম পাইছেনে এতিয়া আমি পাৰ্ট বাই পাৰ্ট আমি এতিয়া বুজি পালোঁ আমি তাৰমানে ভাবিছিলোঁ যে অকণমান জেগা অলপ সৰহকৈ লোকেল প্ৰডাক্টখিনিৰ কাৰণে ৰাখোঁ কিন্তু জেগা নাইকিয়া হৈ গ'ল ইয়াত আৰু এইখিনি বস্তু মানুহে বিচাৰে আমি নেক্সট প্লেনটো আমি যিবিলাক এতিয়া কৰিম তাত আমি ভাবিছোঁ মানে এটা অলমষ্ট 1000 স্কুৱেৰ ফিটমান জেগা আমি অকল লোকেল প্ৰডাক্টৰ কাৰণে ৰাখিম চবেই সেই সুবিধাটো পাব বাকী বিহুৰ সুবিধাটো বাকী বিহু কেনেকুৱা বৃন্দাবন মাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ প্ৰস্তুতি বৃন্দাবন মাৰ্টৰ বিহুটো চলিব আমি মই বংকিম দা বিশেষকৈ আমি 31 কেনেকৈ গ'ল খ্ৰীষ্টমাছ কেনেকৈ গ'ল গমেই নাপালোঁ মইতো একো গমেই পোৱা নাই বংকিম দাৰ ৰাতিপুৱা 6টাত আহে আৰু বংকিম দাৰ চব্জিৰ প্ৰতি এটা আইডিয়া আছে চব্জি বংকিম দা নিজেই যায় জানে আৰু কোনটো বস্তু ভাল কোনটো বস্তু এৰিব আৰু মই আহি পেলাই 8:30 বজাত মই আহোঁ তেতিয়া আহি পেলাই মাছ মাংসবিলাক সেইবিলাক মানে কেনেকৈ গ'ল 31 ৰাতিপুৱা 8টা 16 ঘণ্টামান কাম কৰোঁ ৰাতি 12টাত ঘৰ পাওঁ শুই যাওঁ আকৌ ৰাতিপুৱা আহি পেলাই বংকিম দা আহিয়ে পায় 6টা বজাত মানে এনেকুৱা হৈছে আৰু বংকিম দাটো 4-5 ঘণ্টাও খোৱা নাই মইতো 1 ঘণ্টা বেছিকৈ শুইছোঁৱেই চ' আমাৰ বহুত কষ্ট হৈছে গতিকে বিহু বুলি দোকানতে থাকিম বিহুত আমি যিখিনি পাৰোঁ এটা কাইলৈ পৰা আমাৰ দৈ আহিব সৰভোগৰ দৈ গুড় অলৰেডি আহিলেই গুড় দৈ এইবিলাক কেনেকুৱা ধৰণৰ দামত আপোনালোকৰ ইয়াত কম দামত দি আছোঁ বস্তুবিলাক আজি জুলীয়া গুড় আমি কিলো 140 টকাকৈ দি আছোঁ 140 মানে হাফ কিলো কৰিছোঁ 70 rupees আৰু দৈটো কেনেকুৱা ধৰণৰ দৈটো আমি কাইলৈ ক'ৰ পৰা আহিছে দৈ সৰভোগ বাকী আমাৰ সীতা জখলা দৈটো আছেই সেয়াই আৰু সেইবিলাক খুব সুন্দৰ আৰু দৰ্শকসকল আহক আপোনালোকে ইমান কম দামত আপোনালোকে বস্তু পাইছে আৰু তাতকৈ আৰু কোৱালিটি থকা বস্তু কোৱালিটিখিনি আছে আৰু এইটো কোৱালিটি সদায় যেন থাকে আমি সেইটো আশা কৰিছোঁ বৃন্দাবন মাৰ্টে যিটো কোৱালিটি আজি প্ৰদান কৰি আছে যেন চিৰ জীৱন এই কোৱালিটিটো আমি কৰি থাকে আমাৰ আৰু অকণ টাইম লাগিব আমি ডিচিপ্লিনটো অলপ হোৱা নাই মানে বস্তুবিলাক কাৰণ আমি এইটো লাইনত নাই বংকিম দাই বাৰু আগৰবাৰ বিজনেছ কৰে বাৰু মই অলপ চলপ বিজনেছ কৰিছিলোঁ কিন্তু মিউজিক লাইনটো অলপ বেছি আৰু আমাৰ কি হয় বংকিম দাৰ মোৰ একেই প্ৰব্লেম জুবিন দাৰ সেইটো প্ৰব্লেম আছে আমি মানে মানুহক এমপ্লয়ীখিনি ইমান বেয়াকৈ ক'ব নোৱাৰোঁ মাৰোৱাৰী টাইপ বা যিখিনি মানুহে বিজনেছ কৰি থাকে আমি অসমীয়া ল'ৰা ছোৱালীকেইটা মৰমত কওঁ আৰু অসমীয়া ল'ৰা ছোৱালী বহুত আহিছে যাৰ এক্সপিৰিয়েঞ্চ নাই সোমাইছে তাত চাকৰি দিয়ক দি দিছোঁ তাকো শিকাবলগীয়া হৈছে মই শিকিছোঁ মইতো শিকি আছোঁ তাকো শিকাবলগীয়া হৈছে এতিয়া তেনেকৈ ফিডবেক লৈ লৈ কৰি আছোঁ আৰু তাৰমানে আমাক 1 মাহ সময়মান মিনিমাম লাগিব আমি নিজে শিকিবলৈও আৰু বেলেগক শিকাবলৈও আৰু মানুহক 1 মাহ মিনিমাম সময় লাগিব আমাক আৰু বাকী মিউজিকৰ কাম কেনেকুৱা চলি আছে পিছে মিউজিক এইবাৰ বিহুত কিবা নতুন চং আহিব নেকি আপোনাৰ নাই মই মিউজিকত নাই মই লাষ্ট ডিচেম্বৰত এটা গান ৰিলিজ কৰিছিলে 20 জানুৱাৰীত 20 ডিচেম্বৰ ৰাজনীতি চিনেমাখনত এইটো গানটো যে ৰাজনীতিত এখন এবাৰ ফাৰ্ষ্ট টাইম মই বিহু মানে ৰাজনীতি চিনেমাৰ গান প্ৰথম টাইম মিউজিক কৰিছোঁ চিনেমাত চ' ৰাজনীতি গানটো আহিব মানে আহি গ'ল অলৰেডি মানুহে শুনিছে আৰু মোৰ আৰু এখন নতুন চিৰিয়েল আহিব দুবৰি দলিচা
আচ্ছা ৰেঙনিত তাত মোৰ এটা গান আছে শৰৎ গানটো মই তাত দি দিছোঁ আৰু বিহুত মোৰ বহুত গান কৰিব আছিলে মানে বহুতে মোক কৰি ৰাখিছিলে গান কৰিবলৈ মই সময় পোৱা নাই হয়তো মানে মই জানে মইতো কাম নকৰোঁ আৰু মিউজিক চিউজিক নকৰোঁ কিন্তু এটা সময়ত অকণ দিগদাৰ দিয়ে মিউজিক নকৰিলে মানে অকণ মোৰ হেৰি হয় মানে ব্ৰেইনটো অশান্তি হয় যেহেতু আপুনি পাগলৈ যাওঁ মানুহজন সেইটোৱে মানে একজেক্টলি মই মানে কি কৰোঁ কেতিয়াবা পাগলৈ যাওঁ মানে কি কৰি আছোঁ ক'ত সোমাই গৈছোঁ দিনে দিনে মানে ট্ৰেকবিলাক চেঞ্জ হৈ গৈ আছে কিন্তু উপায় নাই কৰি ভাল লাগিছে আৰু বিজনেছ কৰিলেতো এইখিনি হ'বই এইখিনি সেইটো